हेलो एवरीवन আপোনালোক সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিও লৈ ময়ূৰপঙ্খী ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ হসাকৈয়ে বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ৰাধায়ে মাক হ'বলৈ উলোৱাৰ কথাটো নিজৰ মাকক জনাইছিল আৰু মাকে ৰাধাৰ সিদ্ধান্তত অমান্তি হৈ ৰাধাৰ লগত সকলো সম্পৰ্ক ত্যাগ কৰিছিল ইফালে ৰাধাৰ এজনী ছোৱালীৰ জন্ম হৈছিল আৰু 6 বছৰৰ পাছৰ দৃশ্যটো দেখুৱা হৈছিল য'ত ৰাধাৰ ছোৱালীজনী স্কুললৈ যাব পৰা হৈছিল আৰু তাই নিজৰ মাক দেউতাকতকৈও বেছি বৰ্তাক আৰু বৰমাকৰ প্ৰিয় হৈ পৰিছিল আৰু তেওঁলোকৰ ছোৱালী তনয়া প্ৰথম স্কুললৈ যোৱাৰ দিনাখনো বৰ্তাক আৰু বৰমাকৰ লগতহে গৈছিল আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব ঋষিৰ দেউতাকে ৰাধাই যে নিজৰ সপোনবোৰ এৰি এই ঘৰখনৰ কাৰণে ইমানবোৰ কষ্ট কৰিলে সেয়ে এতিয়া তাই নিজৰ সপোনটো পূৰ কৰিব লাগিব বুলি ঋষিৰ মাকৰ আগত কোৱা আপোনালোকে দেখিবলৈ পাব আৰু আজি ঋষিয়েও ৰাধাক তুমি আকৌ পঢ়া আৰম্ভ কৰি নিজৰ সপোনটো পূৰ কৰা বুলি ৰাধাৰ আগত ক'ব আৰু ৰাধাই আকৌ পঢ়া আৰম্ভ কৰিব কিন্তু হঠাৎ হিয়াই ৰাধালৈ ফোন কৰি জনাব যে মাৰ গাটো বহুত বেছি বেয়া বহুত বেছি জ্বৰ উঠিছে বুলি ক'ব আৰু তেতিয়া লৰালৰিকৈ ৰাধা মাকৰ ওচৰলৈ আহিব আৰু তেতিয়া মাকে ৰাধাক তই মোৰ ওচৰলৈ কিয় আহিছ মোৰ ওচৰৰ পৰা গুচি যা বুলি ক'ব এতিয়া বাৰু ৰাধাৰ মাকৰ মৃত্যু হ'ব নেকি বাৰু ৰাধাৰ কাৰণেই মাকৰ বাৰু এই অৱস্থা হ'ল নেকি এই সকলোবিলাক আপোনালোকে জানিবলৈ চাই থাকক ময়ূৰপঙ্খী ধাৰাবাহিকখন আপোনালোকেও যদি ময়ূৰপঙ্খী ধাৰাবাহিকখন চাই ভাল পায় ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ প্ৰমোসমূহ যদি পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব থেংক ইউ